ৰাইজ নীলোৎপল শৰ্মা চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ এতিয়া হাফলঙত। হাফলঙত তাৰমানে আহিবলাৰ কাৰণটো হ'ল হাফলঙত অলপ দেউতাৰ কাম আছিল, কিবা অফিচৰ কাম, সেনেকৈ পৰিয়ালটো গোটেই আহিলোঁ। ঘূৰিম বুলি অহা নাই, মানে আমি আজি যামেই ৰাতি। আজি ৰাতিপুৱাৰ ভাগত ভাবছোঁ আমি জাতিংগা যাম বুলি ভাবিছোঁ, চৰাইৰ বাবে বিখ্যাত জাতিংগা আপোনালোকক দেখাম বুলি ভাবিছোঁ। বলক মোৰ লগত যাই থাকক। আৰু মোৰ লগত আছে মা, এয়া মা এই দেউতা আৰু দাদা আছে। এই দাদাই অলপ ফোনত ব্যস্ত। এই দাদা এই আন্ধাৰ অলপ, সি অলপ লাজ কৰে। দিয়ক ৰাইজ চাই থাকক, যি পাৰোঁ পুৰা দেখি আছোঁ, হাফলঙৰ পৰিৱেশ দেখি আছোঁ, চাই থাকক। ৰাইজ এটা কথা আপোনালোকক ক'বাই পাহৰিছোঁ, আমি কোনখন হোটেলত আছোঁ একবাৰ দেখি আছোঁ। ৰ'ব কি নাম পাছেদি দেখি আছোঁ, ৰ'ব। হোটেল জয়সৱাৰী হাফলং। এই আমি সেইটো ৰুমত আছোঁ, এইটো ৰুমত, এই বিল্ডিঙৰ এইটো ৰুমত আছোঁ। এইখানে হোটেল। দিয়ক ৰাইজ চাই থাকক। ৰাইজ টেম্পুত উঠি ল'লো, মানে ইয়াত টেম্পু নচলে, অটো চলে। অটো উঠি ল'লো, দিয়ক চাই থাকক। এইবাৰ ধুনীয়া পৰিৱেশ দেখি আছোঁ, আৰু জাতিংগাত যাইতো আৰু দেখোমেই আপোনালোকক ৰাস্তা পৰিৱেশ এইবাৰ চাব। লাগিলে বুকুতে জুই সাগে তই আছিলি কলিজাতে শুই ৰাইজ ফাইনেলি ভিউ পইণ্টটো আহি পালোঁ। ৰ'ব মানে যাই পোৱা নাই, ভিউ পইণ্ট এটা আহি পাইছোঁ। ৰ'ব দেখি আছোঁ, ৰ'ব তাৰে পৰা এই ভিউ পইণ্টটো, এই চাওক ভিউ পইণ্ট পাছেদি দেখি আছোঁ। ৰ'ব ভিউ পইণ্ট কি ধুনীয়া সুন্দৰ নাজাৰা। ৰ'ব চাই লওক। 1 2 3। ভিউ চাই কেনে পালে ভিউ পইণ্টৰ পৰা এইবাৰ বলক একদম জাগাত যাই আছোঁ। এইবাৰ একদম আছলি জাগাত জাতিংগা। বলক ফাইনেলি আহি পালোঁ ৰাইজ জাতিংগা। চাওক সেইখন বৰ্ড, বাৰ্ড ৱাচ টাৱাৰ জাতিংগা, অল আণ্ডাৰ ডিমা হাছাও ফৰেষ্ট ৱেষ্ট ডিভিজন হাফলং। বলক যাই থাকক মোৰ লগত, উঠি আছোঁ একদম। ইটোৱে মেইন আৰু বেলেগ নাই নেকি? ইটোৱে নেকি? বলক ৰাইজ। এইটো গেষ্ট হাউচ ন? মানে কথা এটা হ'ল, মানে এতিয়া জাতিংগাত চৰাই দেখা নাপাব। অক্টোবৰৰ লাষ্ট, ছেপ্টেম্বৰৰ ফাৰ্ষ্ট, সেইখিনিতে অক্টোবৰৰ ফাৰ্ষ্টতহে চৰাই বেছি দেখা পায়। তথাপি ভিউটো চাই লওকচোন কি ধুনীয়া। দিয়ক ৰ'ব পাছেদি দেখি আছোঁ। সেয়া ভিউটো দেখা পাল ৰাইজ, ধুনীয়া ভিউ আৰু চাফ চিকুণ, একদম ধুনীয়া চাফ চিকুণ। দেখছে না সেইটো কথা, ধুনীয়া চাফ চিকুণ। দিয়ক কি পাৰোঁ দেখি আছোঁ, আৰু ক'ত কি পাৰোঁ। দিয়ক ৰাইজ পাৰলি অক্টোবৰ মানতে আহিব লাগিব। আৰু যি দেখা গৈছে দেখাব নোৱাৰিলোঁ। জাতিংগা ভিউটো দেখা পাল, আৰু পৰিৱেশটো কিন্তু বিৰাট চাফা। আৰু জাতিংগাৰ পৰা ওলালোঁ ৰাইজ, এতিয়া বোলে কিবা খুৰা এটা নদী দেখুৱাই। বলকচোন কি নদী চাই আহোঁ, বলক।
ফাইনেলি ৰাইজ নদীটো আহি পালোঁ। নদীটোৰ নামো জাতিংগা নদী। ইয়াৰ ওপৰৰ পৰাই দেখাই দিওঁ নহয় না কি ঘূৰা নামো আৰু নদী মানে পানী নাই বৰ্তমান। হেৰি হয় কিজানি ন বাৰিষা ভৰি উঠে ওপৰৰ পৰা আহে না। নদীটো বিশেষ একো চাব লগা দেখাটো পালে বিশেষ চাব লগা নাই, কিন্তু এইবাৰ তাৰ কি লেক খুৰাইটো কি লেক নামটো কি লেকটোৰ হাফলং লেক। বোট হাউচ হাফলং লেক। আৰু তাতে যদি আপুনি বটিং কৰিব খোজে বটিঙো কৰিব পাৰিবি। দিয়কচোন চাওঁ যদি কৰোঁ দেখি আছোঁ আপোনালোকক, দিয়ক চাই থাকক। ফাইনেলি ৰাইজ লেকটো আহি পালোঁ। ৰ'ব পাছেদি দেখি আছোঁ ৰ'ব ভিউটো। যদি পাৰোঁ বটিংটো কৰা দেখা নাই বৰ্তমানকলৈকে কায়ো, যদি পাৰোঁ বটিং কৰিম, সুধি চাওঁ কি হয়। দিয়ক ৰাইজ দেখি আছোঁ ৰ'ব পাছেদি একবাৰ ভিউটো চাই লওকচোন। ৰাইজ দেখাটো পাল কেনেহেন একদম লেকটো ধুনীয়া, কিন্তু পৰিৱেশটো ধুনীয়া, কিন্তু কথাটো হ'ল বটিঙৰ উৎপাদনৰ বটিং টাইম বোলে 2টাৰ পৰা আহে। এইটো বোট হাউচ ন? এইটো বোট হাউচ। ইয়াৰ পৰাই তাৰমানে টিকেট চেট কাটব লাগে নেকি বটিং কৰিলে? খানা পিনা ইয়াতে খোৱা হয়, অৰ্ডাৰ দিলে খাব পাৰি, কিন্তু আৰম্ভ হয় 2টাৰ পৰা আহে। এতিয়া একো নহয়, 2টাৰ পৰা আহে বটিং। দিয়ক ৰাইজ কি হয় কি দেখাব পাৰোঁ আৰু দেখি আছোঁ আপোনালোকক। আপোনাৰ পৰিৱেশটোৱে চাওক আৰু ধুনীয়া পৰিৱেশ। দিয়ক ৰাইজ চাই থাকক। ৰাইজ এইবাৰ হেংগিং ব্ৰিজ দেখাব বোলে খুৰাই। বলকচোন হেংগিং ব্ৰিজ চাই আহোঁ কেনেকুৱা। ফাইনেলি হেংগিং ব্ৰিজখন আহি পালোঁ। যি পাৰোঁ আপোনালোকক দেখি আছোঁ, কম টাইমৰ ভিতৰতে দেখি আছোঁ চব। তাৰমানে আমাৰ টিকেটেই আছে 6টা বজাত, যাবাই লাগিব 6টা বজাত। যিহেতু অলপ টাইম পাইছোঁ, যি পাৰোঁ দেখি আছোঁ। দিয়ক চাই থাককচোন কি আৰু এই হেংগিং ব্ৰিজ এইখন। কম টাইমৰ ভিতৰত যি দেখাব পাৰছোঁ আৰু আপোনালোকে চাওক আৰু। হেংগিং ব্ৰিজ আৰু কিবাখিনি দেখালোঁ আপোনালোকক, জাতিংগাৰ তাৰপিছত লেক চেক দেখালোঁ। এয়ে অলপ টাইমৰ দেখা পাল আপোনালোকে। এইবাৰ ডাইৰেক্ট ৰুমত লগ পাই আছোঁ বলক। ৰাইজ হোটেল ৰুম আহি পালোঁ, কিন্তু ৰুমত নাই, খুব আন্ধাৰ ৰুমত, বেলকনিত আছোঁ। ব্লগ কেনে পালে ব্লগটো চাই কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এই ছাবস্ক্ৰাইবটো কৰি দিব, লাইকটোতো কৰিবই, আৰু শ্বেয়াৰটো অলপ কৰি দিব আৰু নিজৰ বুলি ভাবি। বাকী যি নহওক আপোনালোকক অলপ একদম কম টাইমৰ ভিতৰত যিখিনি দেখাব পাৰছোঁ দেখাইছোঁ, কিন্তু একবাৰ আহিম ফুৰা কৰি আহিম। এইবাৰ দেউতা যিহেতু কৈছোঁ দেউতাৰ অফিচৰ কামৰ কিবা আহিছিল অলপ, এনেকৈ আজিৰ দিনটোৱে আজি তাকো ৰাতিপুৱাৰ সময়খিনিয়ে যি ঘূৰিব পাৰছোঁ, আৰু যামেই আজি ৰাতি। বাকী আপোনালোকে যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব অলপ। বাকী আপোনালোকক দেখাম আৰু নিশ্চয় পিছৰ ব্লগত বঢ়িয়া ভিডিঅ' আহি থাকিব, ব্লগ দেখা পাই থাকিব। লালা আই লাভ ইউ চবকে।